Hello everyone, মই সুস্মিতাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি যিহেতু উৰুকা আইফালে ৰাতিপুৱা মাছ ধৰা বুলি গম পাই শুই উঠি দৌৰি আহিছোঁ চাবলৈ বুলি। আজি ভিডিঅ'টো মাছ ধৰাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেন্তে চাই থাকক আজি দিনটো কি কৰোঁ। এইফালে পুৰা মোৰ পোৱালি দেখিছেনে, বাপেকে মাছ ধৰাৰ পৰা চাই এনজয় কৰি আছে। এইফালে যে এইখিনি মাছ দেখিছে এইখিনি মই হৈ নুঠাৰ আগতে দাদাহঁতে ধৰি মেলি আজৰি মই চাবলৈহে পাইছোঁ। তাৰপিছত আহিলোঁ মেজিটো চাওঁ বুলি। এইফালে মেজিটো চাবলৈ আহোঁতে দাদাই মাছটো লৈ থকা দেখি ফটো এখনকে তুলি দিলোঁ। এইফালে এয়া জোৰজাৰ যে দেখিছে এয়া ৰাতিৰ কাৰণে। এনেদৰে দিনটো পাৰ কৰি মেলি এয়া গধূলি মেজিৰ ওচৰত জুই ধৰিছিলে, তাতে বহি অলপ কথা পাতিলোঁ সকলোৱে মিলি। এইফালে বৰ্তাক কৈছোঁ বৰ্তা চাই দিয়ক ভিডিঅ' কৰিছোঁ। এইফালে এয়া ভণ্টি লগতে পোৱালীয়ে পৰা লাইটিং দেখি ডান্স কৰি আছে, এইজনী বৌ। তাৰপিছত আহিলোঁ খানানো কি হৈছে বুলি চাওঁগৈ বুলি। এইফালে এয়া জুইত কেৰাহী পাতি দিলে, এইফালে মাহঁতে পূৰা লাগি আছে চব্জি কটাত। আচলতে বিহু বুলি ক'লে ওচৰ চুবুৰীয়া সকলোৱে মিলি এসাঁজ খোৱাৰ আমেজেই সুকীয়া নহয়নে। এইফালে আমাৰ পোৱালিটো দেখিছেনে, পোৱালিটো ভিডিঅ' কৰিছোঁ বুলি মাকে কোৱাত একদম হাঁহি মাৰি দিছে। আনফালে এয়া বৰমাই পূৰা মাছ ফ্ৰাই কৰি আছে। তাৰপিছত আহিলোঁ ৰাস্তালৈ, ওচৰৰ কোনে কেনেকৈ খাইছে চাওঁগৈ বুলি অলপ ভণ্টিক লগত লৈ। তাৰপিছত ঘূৰি পকি আহি আকৌ মাহঁতৰ ওচৰত বহি ল'লোঁ। এইফালে নিজক দেখাই দিছোঁ অলপ পজ দিকেন। এনেদৰে আমাৰ উৎপাতবোৰ চলি আছে। পোৱালীক কৈছোঁ নাচি দে, পোৱালীয়ে নানাচে, সিহঁতক দম দি আছে। আনফালে মাহঁতে বনোৱা কোনোৱাৰ লগতে পূৰা কথা আলোচনা কৰি আছে, লগতে ময়ো ভাগ লৈছোঁ। ইফালে ভিতৰত পোৱালীক খুৱাই থোৱা আছে, তাকো চাই থাকিব দিছে। এনেদৰে ভিতৰ বাহিৰ এনেকেই কৰি ফুৰিছোঁ মই, পিছে কাম একো কৰা নাই বাৰু মই। এয়া মাংস অলমষ্ট ৰেডি আমাৰ খাবৰ কাৰণে। বোলে ভিডিঅ' কৰা দেখি ওচৰৰ খুৰীয়ে কৈছে তই ভিডিঅ' কৰি কৰি কালৈ পঠাই আছ। এইফালে আমাৰ বৰমাই বনাই আছে চুঙা পিঠা ৰাতিপুৱা মেজিৰ ওচৰত খাবৰ কাৰণে। মোৰ যে সকলোতকৈ প্ৰিয় খাদ্য এইটো, আপোনালোকৰ হয়নে? আনফালে দেউতাহঁতে খাইছে ভাত। এইফালে আমি বোৱাৰী ছোৱালী সকলোৱে মিলি বিহু নাচিব আৰম্ভ কৰি দিলোঁ। আচলতে বিহু বুলি ক'লে এইটোৱেই মেইন নহয়নে। আচলতে সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত এটা দিন এনেদৰে হাঁহি ফূৰ্তি কৰি নাচিবলৈ সকলোৰে মন যায়, কিন্তু সময়ৰ অভাৱ, উপায় নাই। পিছে আমি উৰুকাৰ নিশা বহুত নাচিলোঁ, সঁচাকৈয়ে বহুত ভাল লাগিলে এই দিনটো। এনেদৰে ইউটিউবত সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে নাচি বাগি হোৱাৰ পিছত আমি খোৱাত বহিলোঁ। তেন্তে ভিডিঅ'টো আৰু দীঘল নকৰোঁ, নাজানো কেনেকুৱা পাই চাই। যদি ভাল লাগে লাইক কৰিব আৰু আগলৈ চাই থাকিব বুলি আশা থাকিল, আৰু লগতে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেন্তে আজিলৈ বাই বাই, ধন্যবাদ।